আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হাজোৰ ফালে যাওঁ, তাতে হাজোত আজি বিয়াখন আছে। বিয়াখনৰ পৰা আপোনালোকক কালি মই হাজো মন্দিৰ দেখাবলৈ লৈ যাম। এতিয়া গুৱাহাটীৰ পৰা আহি এতিয়া হাজো পালোঁ, আহি কিনে হাজো খাওঁতে এতিয়া চিধাতে ইয়াতে দেখাবলৈ স্মৃতি উদ্যোগ আপোনালোকক ভিতৰলৈ যাই দেখা যাওকচোন। আমি এতিয়া স্মৃতিৰ ভিতৰলৈ সোমাই আহিলোঁ। সোমাই আহি কিনে মানে গুৱাহাটীৰ পৰা বহুত দূৰ আহিলোঁ না, আহি কিনে মালিকত যিমান ট্ৰাফিক জাম, আহি কিনে ইয়াতে মানে অলপ ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ কিনে মানে ভিতৰত সোমাই আহিলোঁ। স্মৃতি উদ্যানৰ ভিতৰত হ'লে আপোনালোকে ইয়াতে চাব স্মৃতি উদ্যানৰ মই ইয়াতে আপোনালোকক এটা চিনেমেটিক শ্ব' এটা দেখাই আছোঁ। কাষতে এইফালে পাৰ্ক এখন আছে। আমি এতিয়া হাজোৰ পৰা এতিয়া বিয়াত যাই আছোঁ। হাজোৰ পৰা আৰু অলপ আগত 10 কিলোমিটাৰ দূৰত আপোনালোকক মই ইয়াতে এটা চিনেমেটিক শ্ব' দেখাই আছোঁ আপোনালোকক ইয়াতে। এইটো যে পাৰ্কখনৰ কাষতে গুফা এটা আছে, গুফাটো ইফালে যাই আগেদি যাই দেখাই আছোঁ আপোনালোকক। গুফাটোৰ ভিতৰত ঝাৰু চাৰু চব আছে। ইফালে যাই ইফালে ওলাই আহিব পাৰি, ইফালে ওলাই যাব পাৰি। আমি ইফালে ওলাই নাযাওঁ, ইফালে ওলাই যাম আগেদি। এতিয়া কাষতে এটা গণেশ মন্দিৰতো আছে এনেকৈ আহিলে দেখাই পাই গণেশ মন্দিৰটো দেখাই আছোঁ। ইয়াৰ পৰা ওলাই যায় এতিয়া আমি পাৰ্কৰ পৰা ওলাই আহিলোঁ। ওলাই আহোঁতে কাষতে গণেশ মন্দিৰটো আছে, আপোনালোকৰ গণেশ মন্দিৰটো চাই লওক। এতিয়া আমি বাইক ষ্টাৰ্টে এতিয়া বিয়াৰ ফালে যাওঁ, আগমন হওঁ। আপোনালোকৰ ভিডিঅ'টো চাই থাকক। দৰা ঘৰৰ বিয়া দেখুওৱা নহ'ল। আমি এতিয়া দৰাৰ লগত তাতে মানে ভিডিঅ' কৰা নহ'ল। এতিয়া দৰাৰ লগত আমি ৰাতি বিয়াত আহিছোঁ। কইনা ঘৰত মানে দৰা পাতি লগত আহিলে আপোনালোকক কইনা ঘৰত অলপ এনেই বিয়া অলপ দেখাই দিছোঁ। আৰু দৰা যে আহিলে যে প্ৰশ্ন কৰিছে, সেই প্ৰশ্ন কৰিছে আৰু অলপ ফূৰ্তি কৰিলে। এতিয়া আমি বিয়া খাই গাঁৱৰ কাষত এটা মন্দিৰ এটাত আহিলোঁ। মানে এনেই গাঁৱৰ পৰিৱেশটো আমাক দেখাবলৈ লৈ আহিলোঁ। ইয়াতে মন্দিৰ এটা আছে কাষৰে। ইয়াতে মানে আকৌ পুখুৰী আছে কাষতে, মই দেখাই আছোঁ। কাছো আছে কিন্তু ভিতৰত সোমাব নোৱাৰি। মই সোমাই দেখালোঁ হয়, পুখুৰীটো এতিয়া পানী নাই। আৰু কাষতে এটা মন্দিৰ এটা আছে। এই মন্দিৰটো মই দেখাই দি আছোঁ আপোনালোকক। মানে এনেকুৱা গাঁৱত আহিব লাগে, গাঁৱৰ পৰিৱেশটো দেখাত ধুনীয়া একদম। এইটো বাঘেশ্বৰী মন্দিৰ বুলি কয়। গাঁৱৰ অলপ ভিতৰত দিকে আহিব লাগে। এইটো আদাবাৰী চকৰ পৰা অলপ মানে 1 কিলোমিটাৰমান ভিতৰত আহিলে মন্দিৰটো পাই যাব। পৰিৱেশটো ইয়াতে ধুনীয়া দেখাত একদম। এতিয়া আমি এইটো মন্দিৰৰ পৰা বিদায় ল'লোঁ। আৰু বিদায় লৈ আনে এতিয়া আমি আৰু ঘৰৰ ফালে যাওঁ। আৰু এতিয়া বাইক ষ্টাৰ্ট দিলে এতিয়া নকৰি ইয়াতে অলপ মই এনেই অলপ গাঁৱৰ পৰিৱেশটো দেখাই দি আছোঁ। এতিয়া আমি নদীৰ মাজে মাজে, জংঘলৰ মাজে মাজে, অভয়াৰণ্যৰ মাজে মাজে যাই আছোঁ। এতিয়া আমি একদম ৰাস্তাটো চাব পাৰোঁ। একদম ৰাস্তা বেলেগ ৰাস্তা, একদম বালিশ্বৰৰ ৰাস্তা ইয়াতে একদম। কাষতে আগতে দুজনী ছাগলী আহি আছে। আৰু ইফালে চাওঁ নাযায়, ইফালেতো কাষত নদীৰ পানী হয়। বাৰিষাৰ টাইমত নদীৰ পাৰে হৈ চব। ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। আপোনালোকে চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। কালি নেক্সট ভিডিঅ' হ'ব। কালি হাজো মন্দিৰৰ ফালে যাম, যাই তাতে দেখাম। আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত।